চকু ফুলি আছে, শুই উঠি আহিছোঁ। আৰু আজি কি কাম কৰিম মই আপোনালোকক কওঁ। আজি ফাগুন মাহতে দিব লাগিছিলে পাচলি গুটিবিলাক। পাচলি গুটি মানে লাও গুটি, কোমোৰা গুটি আৰু তিয়ঁহ, জিকা, কি কয় আৰু এইটো কি গুটি আছিলে, গোমধান সিঁচিব লাগিব। এইখিনি কাম আজি কৰিম। যোৱাকালি ডেলিভাৰী আছিলে, দিবলৈ পুৱাতে ওলাই গ'লোঁ। বাছত তুলিবলৈ, ফুলৰ ডেলিভাৰী আছিলে, বাছত তুলি দিবলৈ পুৱাতে ওলাই গ'লোঁ। সেইটো কাৰণে কাম নহ'ল আজি। কাৰণ এই কামখিনি কিয় পুৱাতে কৰিব লগা হয় জানেনে? মিষ্টাৰে 9টা বজাত অফিচলৈ গুচি যায়। সেইটো কাৰণে তাৰ আগতে কামখিনি শেষ কৰি লওঁ, যিখিনি কাম কৰিব লাগে মিষ্টাৰ থাকোঁতে। কাৰণ মই কোৰ মৰা কামটো কৰিব নোৱাৰোঁ ভালদৰে, গাঁত খান্দিব লাগিব। বাকী মাটি ভঙা, গোবৰ ভঙা এনেধৰণৰ কামবোৰ কৰিব পাৰোঁ, গুটি সিঁচা সকলোখিনি কামেই কৰিব পাৰোঁ। কিন্তু কোৰ মৰা কামটো অলপ অসুবিধা হয়। সেইটো কাৰণে মিষ্টাৰ থকা সময়তে গাঁত খন্দাই ল'ম আৰু সেইখিনি সকলোখিনি গুটি দিম। দাংবডি আৰু মানে লং বিন আৰু ভেন্দি গুটি দিছোঁ। দাংবডি গুটিবিলাক ফুটিলে, কিন্তু ভেন্দি গুটিবোৰ বাৰে বাৰে দিয়াৰ পাছতো ফুটা নাই। আকৌ নতুনকৈ আনিছোঁ, আকৌ দিছোঁ। ফাগুন মাহতে যিটো কাম কৰিব লাগিছিলে সেইটো কাম কৰা নহ'ল, বহুত পলম হৈ গৈছে। আপোনালোকৰ হয়তো দিছে, কিছুমানে দিছে, কিছুমানে দিয়া নাই। যদি এতিয়ালৈকে দিয়া নাই, অতি সোনকালে দিয়ক। চ'ত মাহতে দিব লাগিব। যদি ফাগুন মাহত দিয়া নাই তেতিয়াহ'লে চ'ত মাহতে দি দিয়ক গুটিবিলাক। বাৰিষাৰ ছিজনত পাচলি বহুত বেছি দাম হয়। সেইটো কাৰণে ঘৰতে কিছুমান কৰি ল'লে ভাল। জলকীয়া, বেঙেনা এবাৰ বহুত বেছি লগাইছোঁ। হ'বনে নহ'বনে নাজানো। আৰু আহক মই আজি পাচলি গুটি কেনেকৈ দিওঁ। চবফালে ধুৱঁলি কুঁৱলী হৈ আছে, দেখিছেনে? চবফালে ধুৱঁলি কুঁৱলী, বহুত এটা বেলেগ ধৰণৰ এটা পৰিৱেশ, বহুত ভাল লাগে। এতিয়া বেক চাইডেদি মই এই পাচলি গুটিবিলাক দিম। মিষ্টাৰ ওলাই আহিছে। বজাৰৰ পৰা লাই গুটি বুলি আনিছিলোঁ, বজাৰৰ পৰা কিনি আনিছিলোঁ, বজাৰৰ গুটি দোকানৰ পৰা। এইবিলাক সৰিয়হ পুলি ওলালে, ইমানেই পোক হৈছে, একো এটা খাবলৈ নিদিয়ে। এইবিলাক দৰৱ নিদিওঁ বুলি, খোৱা বস্তুত দৰৱ নিদিওঁ বুলি এনেকৈ থৈছিলোঁ, কিন্তু এটাও পুলি নাথাকিল। এইখিনি চব উঘালি পেলাইছোঁ, এইবোৰ চব পোকে খাই পেলালে। এইখিনি হৈছে তিয়ঁহৰ গুটি। এইবোৰ তিয়ঁহ গুটি, কুকুম্বা। ফুটিব নে নুফুটিব, গুটিবিলাক কেতিয়াবা বজাৰৰ পৰা পুৰণি গুটি হ'লে মানে এবছৰ পুৰণি হ'লে বুলি ক'লেই আৰু গুটি নুফুটে কেতিয়াও। আগতে এবাৰ দিলোঁৱেই, ফুটা নাই। এইখিনি আকৌ আজি দিবলৈ লৈছোঁ। পুৱাৰ কোমল ৰ'দ ওলাইছে, নিয়ৰ ফালি পুৱাৰ কোমল ৰ'দ ওলাইছে। এইটো বেলিটো ওলাইছে। এইকেইটা হৈছে পানী কোমোৰা গুটি। এইটো পানী কোমোৰা গুটি। এইকেইটা হৈছে লাও গোটেই বছৰটো ৰুব পৰা যায়। এইটো হৈছে পানী কোমোৰা। ওপৰতে দি থ'ব লাগে, বেছি ভিতৰত দিলে পলম হয় ফুটিবলৈ। ওপৰত এনেদৰে দিব পৰা যায়। এটা গুটি ফুটিব বা নুফুটিব, সেইটো কাৰণে বেছিকৈ দিব লগা হয়। সকলো গুটি নুফুটিব পাৰে, বজাৰৰ গুটি হয়। ঘৰৰ পানী কোমোৰা ঢেৰ আছিলে, কিন্তু গুটি থৈছিলোঁ যদিও বিচাৰি পোৱা নাই। এনেদৰে দি দিব লাগে। এইটো মূৰটো
এইফালে দি দিব লাগে, এই মূৰটো টিকাটোৰ ফালৰ পৰা এইটো জোঙা ফালৰ পৰা দিব লাগে। এইটো হৈছে মাথাটো, মানে মূৰটোৰ ফালে দিব নালাগে। কিছুমান গুটি নুফুটিব পাৰে, সেইকাৰণে বেছিকৈ দি দিছোঁ। 1 2 3 5টা গুটি দি দিলোঁ। ইয়াত দিম এতিয়া গোমধান। গোমধান এতিয়া গোবৰ নিদিওঁ, যেতিয়া পুলি হ'ব অলপ ওখ ওখ হ'ব, তাৰপাছত তাৰ গুৰি গুৰি অলপ গোবৰ দি দিয়া হ'ব। পাছত গোমধান অতি সহজতে হয়, কণ খাব পৰা যাব, এবাৰ ঘৰৰ কণ খোৱা হ'ব। আৰু কাৰণ বুঢ়া হ'লে গোমধানটো খোৱা নহয়, সেইটো কাৰণে ভাবিছোঁ এবাৰ আগৰ পৰাই কণ খোৱা আৰম্ভ কৰিম। একেবাৰে সহজ গোমধান, সিঁচি দিলেও হৈ যায়। মই এটা এটাকৈ ভাগ কৰি দিছোঁ। কিছুমান ফুটিব পাৰে, পতানটো নহ'ব, পুলি যিটো গুটি ভাল সেইটোহে হ'ব। অতি সহজতে হয় এইটো বস্তু। আৰু গ্লক্সিনিয়াবোৰ পুলিবোৰ ইমান ডাঙৰ হৈ গৈছে, অতি সোনকালে ফুলিব, বহুত সোনকালে ফুলে। ইয়াৰ ফুল বহুত সোনকালে আহে, বেলেগ ফুলৰ দৰে নহয়, ধীৰে ধীৰে হ'ব। এপাত হ'ব, দুপাত হ'ব, 10 পাত, 6 পাত হ'ব, 10 পাত হ'ব, এনে নহয়। এইখিনি কচমচৰ পুলি হৈ গ'ল। কাৰোবাক যদি লাগে কচমচৰ পুলি, তেতিয়াহ'লে আহিব পাৰে। গ্লক্সিনিয়া পুলিবোৰ ডাঙৰ ডাঙৰ হৈ গৈছে, খুব সুন্দৰ ধুনীয়া হেল্ডি পুলি। এইয়া এইবোৰ গ্লক্সিনিয়া। যিসকলে ফুলটো আগতে দেখিছে তেওঁলোকে পচন্দ নকৰা প্ৰশ্নই নাহে। জেৰেনিয়াম আপোনালোকে এভেইলেবল পাব। এই জেৰেনিয়াম এইবিলাক হাইব্ৰিড জেৰেনিয়াম হয়, আইভি জেৰেনিয়াম। কিমানকৈ ফুল ফুলে দেখিছে এইজোপা পুলিতে। পুলিবোৰ বহুত হেল্ডি আৰু ইমান ধুনীয়া ৰং এটা আহিছে। এইটো বৰ ধুনীয়া ৰং এটা আহিছে, আৰু এইটো ৰঙো বেলেগ, বৰ ধুনীয়া ৰং আহিছে। এইটো হোৱাইট, যিসকলে ভাল পায়। ডিফাৰেঞ্চ আছে ইয়াৰ। এইটো ফুলৰ কলি বেলেগ, আৰু এইটো বেলেগ, আৰু এইটো বেলেগ। পিংকৰ মাজতে বহুত ডিফাৰেঞ্চ আছে। আৰু এটা দেখুৱাম আপোনালোকক, এয়া হৈছে লেডি পিংক। লেডি পিংকটো প্লাণ্টটো বহুতে ভাল পায়, এই সৰু সৰু পাতৰ মিহি মিহি। এইটো বহুতে ভাল পায়। যেতিয়া নাছিলে তেতিয়া বহুতে বিচাৰি আছিলে, আৰু এতিয়া নিয়া নাই। এইটো আইভি জেৰেনিয়াম হয়। এইবিলাক বহুত ধুনীয়া হেল্ডি পুলি। ডাবুল ইমপ্ৰেশ্যনৰ পুলি এতিয়াও ৰেডি কৰি আছোঁ, কাৰণ সদায় বিচাৰি থাকে এই ফুলটো। গেলি গৈছে গুৰিতে। ডাবুল ইমপ্ৰেশ্যনৰ পুলি এতিয়াও ৰেডি কৰি আছোঁ, কাৰণ এনি টাইম মানুহবিলাকে বিচাৰি থাকে ডাবুল ইমপ্ৰেশ্যন। এতিয়া ৰোৱা পুলিবোৰ কেতিয়াও গৰমত মৰি নাযায়। এইফালে নতুন পুলি, পুৰণাজোপা হয়তো মৰি যাব পাৰে, কিন্তু নতুনজোপা কেতিয়াও মৰি নাযায়। এইখিনি হৈছে বেবী ছানৰ'জ, বৰ সুন্দৰ ধুনীয়া। কচমচৰ পুলি এইবোৰ। এয়া হৈছে কচমচৰ পুলি ৰুবলৈ হৈ গ'ল। এয়া কাম ইমানেই বেছি আছে, গোটেইখন পেণ্ডিং কামবিলাক। এইটো কচমচৰ পুলি হয়, দেখিলে খুব ধুনীয়া পুলিবিলাক, হেল্ডি। আৰু এইখিনি গ্লক্সিনিয়া। আজি আপোনালোকক কি পাচলি গুটি সিঁচিলোঁ আৰু দিলোঁ, মিষ্টাৰে সহায় কৰিলে সকলোখিনি কামত।
মই তেনেধৰণৰ কাম অকলে কৰিব নোৱাৰোঁ। মাত্ৰ গুটিহে সিঁচি দিওঁ আৰু সকলোখিনি কাম তেওঁৱে কৰে। লেবাৰ হাজিৰা লগালেও তেওঁলোকে কিছুমান কাম নাজানে, সেইটো কাৰণে আমি নিজে কৰিব লগা হয় দুয়োজনে মিলিজুলি। আজিলৈ আহোঁ, পুনৰ লগ পোৱা আশাৰে ধন্যবাদ।